নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এয়া শিৱ পূজাৰ দিনা। শিৱ পূজাৰ দিনা মই কি কৰিলোঁ অকণমান এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকে চাওক। ধুনীয়াকৈ এয়া আমি আমাৰ মন্দিৰত শিৱ পূজা পাতিছে আৰু অলপ লাল চাহ খাই ল'লোঁ আমি। আৰু এতিয়া আমি যাব আহিছোঁ পানী তোলা পৰ্বলৈ। মানে আমাৰ মন্দিৰত শিৱ পূজা পাতিছে, সেইকাৰণে মানে আমাৰ ওচৰতে যিহেতু নদীটো আছে, কিবা পানী তোলা পৰ্ব থাকিলে আমাৰ পানী নদীৰ পৰাই তোলা হয়। আৰু এয়া আমাৰ খুৰী বৰমা এখেতসকলে পূৰা কৈ আছে আমাকো ভিডিঅ'ত উঠাই দিয়া। আৰু এই খুৰীজনী চাওকচোন ডেন্স, বাপৰে জমনি একদম খুৰীৰ লগত। আৰু ইফালে বৌয়ে মানে আইডিয়া দি আছে, ইফালৰ পৰা কৰা ভিডিঅ' সিফালৰ পৰা কৰা ভিডিঅ'। আৰু এয়া নদী পানী তোলা পৰ্বটো আমাৰ হৈ গ'ল। এতিয়া আকৌ আমি মন্দিৰলৈ বুলি আহিলোঁ। এয়া আহা বাটটোৱে দিয়ে আমাক খুৰী বৰমাহঁতে একদম ডেন্স কৰি আহি আছে। আৰু আমি মন্দিৰ পালোঁ আহি চাহে আৰু বুটে একদম পুৰা একেলগে ভৰাই দিছোঁ আৰু দিনটো এনেকৈ পাৰ হৈ গ'ল। এয়া হৈছে গধূলি অকণমান দেখাই দিলোঁ ক'ত কি কৰিছোঁ, আৰু পুৰা কামত লাগি গৈছোঁ আৰু গধূলি। আৰু ইফালে চাহ খাই নাম চাই আছোঁ। মানে আমাৰ মন্দিৰত দুটা নামতি দলক নিমন্ত্ৰণ দিয়া হৈছিলে, এটা হৈছে ল'ৰা পাৰ্টি, এটা হৈছে ছোৱালী পাৰ্টি। দুটা নামতি দল আহিছিলে আৰু একদম পুৰা নাম চোৱাত ব্যস্ত হৈ আছোঁ। আৰু লগতে যি নহওক নাম চোৱা মানুহখিনি অলপ আমনিদায়ক হয়তো, ভোকে পিয়াহে চাহৰো ব্যৱস্থা মানে খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছিলে। তেতিয়া মই চাহ ভগাই আছিলোঁ আৰু এয়া মামা মামী ওচৰতে আছে।